Hi friends, welcome to my channel. মই ট্ৰেইনত আহিছোঁ গুৱাহাটী এজন গায়কক লগ কৰি গায়কজনৰ পৰিচয়টো মই প্ৰেম কুমাৰ বকৰ পৰা আহিছোঁ। মোৰ ঘৰ বকৰ খাৰাবৈত হয়। আপোনাৰ ঘৰ আপুনি গান গাই আহি ঘৰে হয় মই গান গাই চলি আছোঁ। আপুনি লকডাউনত কেনেকুৱাকৈ চলি লকডাউনত বহুতে অৱস্থা মোৰ বেয়া। বাকী কচু শাক খাই জীয়াই আছোঁ বৰ্তমান। কালিৰ পৰা গান গাবলৈ আহিছোঁ। আপুনি এটা গান গাই দিব নেকি? আপোনাক অনুৰোধ কৰিছোঁ। গান এটা গাব পাৰি গাই দিয়ক আপোনাৰ মই নিৰাতে কৈ দিয়া কিবা এটা গাই দিয়ক আপুনি। এইটো ভাল এইটো মাইক এইটো মানে হেৰি আছে বক্স আছে বক্সত আপুনি মিউজিকটো বক্সত বজায় হয় ঠিক আছে আপুনি এটা গান গাই দিয়ক। আপোনাক যদি মঞ্চত কোনোবা মাতিব বিচাৰে মাতিব পাৰে না? হয় মাতিব পাৰে। আপোনাকতো গান শুনি বহুত ভাল লাগে মানে। আপোনাক যদি মঞ্চত মাতিব বিচাৰে কি হিচাপত মাতিব পাৰে? আপোনাৰ কণ্টেক্ট নম্বৰটো ল'ব পাৰে। হয় ঠিক আছে মই আপোনাৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত ইহঁতৰ কণ্টেক্ট নম্বৰটো দি দিম। যদি আপোনালোকে মঞ্চত বিচাৰে তেতিয়া এখেতক কণ্টেক্ট কৰিলে হ'ল। যদি ভাল লাগিছে এখেতৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কোনোবাই পোৱাৰ কাৰণে